নমস্কাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ। আজি মই ইয়াতে আলোচনা কৰিম যে BTRত যিটো টেট পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, সেই টেট পৰীক্ষাৰ এনচাৰ কি ওলালে, কিন্তু ৰিজাল্ট যেতিয়া ওলাবলৈ সময় হ'ল তেতিয়া মানুহে ৰিজাৰ্ভেশ্যন লৈ কেছ এটা কৰি দিলে। এই কেছৰ ৰায় অনুযায়ী এতিয়ালৈকে ৰায় ওলোৱা নাই। আজিও ডেট আছিল, আজিও ডেটটো মানে কেঞ্চেল হৈ গ'ল, নেক্সট হিয়াৰিং দিছে। এইটো কি হয় গম নাপাওঁ বা কোনেও গম নাপায়, কিন্তু কথাটো এনেকুৱা যে BTCত যিটো ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হৈ গ'ল, তাতে নন BTR মানে BTRৰ বাহিৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকেও এপ্লাই কৰিছিল। 950 টকাকৈ এপ্লিকেশ্যন ফিজ দিয়াৰ পিছতো তেওঁলোকে মানে নন BTCৰ পৰা এপ্লাই কৰিলে। কিন্তু এটা কথা মনত ৰাখিব, যিটো LP UP যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল, তাতে নন BTRক 1% চান্স দিয়া নাই। অকল হিন্দী পোষ্টত অকল 8জনমান শিক্ষকক ইয়াতে লোৱা হৈছিল UPত। LP বা MEত কোনো ধৰণৰ নন BTRক আৰু বেলেগ যেনেকুৱা এছিষ্টেণ্ট টিচাৰত লোৱা নহ'ল। কাৰণটো হ'ল যে BTCত যিমান শিক্ষক শিক্ষয়িত্ৰী আছে অলৰেডি টেট পাছ কৰি আছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীক মানে BTCত নিযুক্তি প্ৰক্ৰিয়াৰ পৰা এনেই থৈ দিব লগা হ'ল। গতিকে নন BTR মানে BTCৰ বাহিৰৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লোৱাৰ কোনো কথাই নাহে। কিয়? কাৰণটো হ'ল যে BTCৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ BTCৰ ল'ৰা ছোৱালী পোৱাৰ পিছতহে নন BTCৰ শিক্ষক শিক্ষয়িত্ৰী বা ল'ৰা ছোৱালীসকলে পাব, যিটো আমাৰ BTC এক্টৰ মতে প্ৰযোজ্য। কিন্তু ইয়াতে নন BTR সকলোৱে এপ্লাই কৰিলে এটা আশাত যে আমি চাকৰিটো পাবলৈ সক্ষম হ'ম, কিন্তু এইটো পচিবল নহয়। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ BTCক দিয়া হ'ব, ছেকেণ্ড প্ৰিফাৰেঞ্চ আমাৰ নন BTRক দিয়া হয়। এইটোৱে আছিল। আৰু GTPGTৰ যিটো কিমান মাৰ্কছ হ'লে ছেফ জোনত থাকিব বুলি কৈছে, GTত মই ধাৰণা এটা কৰিছোঁ যে 85+ থাকিলে GTত চাকৰিটো হোৱাৰ সম্ভাৱনা আছে BTR যিসকল স্থায়ী বাসিন্দা সেইসকললৈ। আৰু PGTত ছাবজেক্ট ৱাইজ হ'ব, যেনেকুৱা হিন্দীৰ কাটঅফটো 75ৰ পৰা আৰম্ভ হ'ব। সংস্কৃত এইবিলাক এনেকুৱা ছাবজেক্ট, এইবিলাকৰ কাটঅফটো কম থাকিব। বাকী আৰ্টছৰ যিবিলাক ছাবজেক্ট আছে সেই ছাবজেক্টবিলাকত ধৰক 90 এবভ মানে 90+ যদি থাকে তেতিয়াহ'লে হ'ব। আৰু এটা অৰ্ডাৰ ওলাইছিল যে BTCত আউটছাইড BEdক দিবনে নাই, এইটো আজিলৈকে কোনো একো কোৱা নাই। কাৰণ RTI কৰাৰ পিছত গম পোৱা গ'ল যে অল ইণ্ডিয়াত ভেলিড হয়, আউটছাইড BEd বুলি কোনো কথা নাই। বা BA BHC BCom যিয়ে কৰক, কাৰণ আজিকালি বহুতেই আদাৰ ষ্টেটৰ পৰা BA MA ছাবজেক্টত কৰে। গতিকে সেই ছাবজেক্টবিলাকৰ কোনো প্ৰব্লেম নাই, কাৰণ RTI এক্টৰ মতে গোটেই ডিগ্ৰী যদি NCT ৰিকগনাইজত থাকে বা UGC বা HMRDৰ অধীনত থাকে তেতিয়াহ'লে সেই ছাবজেক্ট ইলিজিবল হ'ব। এইখিনি আছিল। আৰু পোষ্ট আছিল ধৰক আপোনালোকে যে নন BTCৰ পৰা এপ্লাই কৰিছে, এই পোষ্ট আছিল কিমান হ'ল 1631টা পোষ্ট আছিল। আৰু এপ্লাই কৰিছিল 12,000+, মানে 12,000+ ল'ৰা ছোৱালী এপ্লাই কৰিছিল। তাতে নন BTCৰ পৰাও এপ্লাই কৰিছিল, BTCৰ পৰাও এপ্লাই কৰিছিল। ধৰক BTCৰ কিমান আছিল, 7,000মান আছিল না 8,000মান আছিল। তো 8,000 যদি থাকে তেতিয়াহ'লে 1,000 পোষ্টত 8,000 এপ্লাই কৰিছে। BTCৰ ল'ৰা ছোৱালীয়ে নাপায়, নন BTCৰ ল'ৰা ছোৱালী কেনেকৈ পাব? যিহেতুকে 1:1 প্ৰিফাৰেঞ্চ আমাৰ BTCৰ এৰিয়াৰ ল'ৰা ছোৱালীক দিব লাগিব। BTC এৰিয়াৰ ল'ৰা ছোৱালী নাথাকিলেহে নন BTCক দিব। কথাটো এনেকুৱাই। এতিয়া কথাটো হ'ল যে নন BTCৰ এপ্লাই কৰিছে, এক্সাম দিছে, ভাল কাট অফ পাইছে বা ভাল মাৰ্কছ পাব, ভাল কথা। কিন্তু চাকৰি পোৱাৰ সম্ভাৱনা একেবাৰে ক্ষীণ। চাকৰি পোৱাৰ কোনো সম্ভাৱনা নাই, যিহেতু BTCৰ প্ৰাৰ্থীৰ সংখ্যা বেছি আছে, পোষ্টতকৈ প্ৰাৰ্থীৰ সংখ্যা অলেখ। গতিকে BTCত নন BTR বা নন BTC মানুহে পোৱাৰ সম্ভাৱনা কম। এইখিনি আপোনালোকে ভালদৰে বুজি লওক। আৰু এটা কথা, যিহেতু কৈছিল যে কিছুমানে কৈ আছে যে অসমৰ BEdক বেছি প্ৰিফাৰেঞ্চ দিব বা বাকী আদাৰ ষ্টেটৰ BEdক প্ৰিফাৰেঞ্চ নিদিয়ে, এইটো একেবাৰে ভুল কথা। কাৰণ সিহঁতে অলৰেডি এটা নটিফিকেশ্যন ওলাইছিল যে ৰিড ODL BEdৰ কথাহে কৈছিল তেওঁলোকে, য'ত বাহিৰৰ পৰা ODL BEd কৰে সেইবিলাক নহ'ব, বা ODL ডিগ্ৰী যিবিলাক আছে সেইবিলাক নহ'ব। তাৰ ঠাইত ৰেগুলাৰ BEdটো প্ৰাধান্যতা দিব। ৰেগুলাৰ BEd আদাৰ ষ্টেটত কৰিলেও সেইটো ৰেগুলাৰেই হয়, বা অসমত কৰিলেও সেইটো ৰেগুলাৰেই হয়। BEd অকল যিসকল ইন ছাৰ্ভিচ টিচাৰ ODL মোডত BEdটো কৰিব পাৰে। যদি তাৰ DLEd ডিগ্ৰীটো ৰেগুলাৰ হিচাপে থাকে তেতিয়াহ'লে সেই মানুহজনে বা শিক্ষকজনে ODLত বা ইগনত কি কৰিব পাৰে, BEd কৰিব পাৰে।
এইখিনি আছিল কথা। কোনেও কাকো ঠেলি ধৰিব নালাগে, কাৰণ এইটো কেতিয়াও যুক্তিকৰ সংগত নহয়। দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত সকলোৰে আস্থা থাকিব লাগে। আৰু NCT নিয়ম মতে গোটেই ইণ্ডিয়াত যিটো ভেলিড হয়, অসমতো সেই একেই প্ৰক্ৰিয়া হ'ব, বা BTCতো একেই প্ৰক্ৰিয়া হ'ব। দেশৰ আইন ব্যৱস্থাৰ ঊৰ্ধত গৈ কোনো কাম নকৰে। এইখিনি আপোনালোকে ভালদৰে জ্ঞাত। সকলো শিক্ষিত শিক্ষিত সমাজত আৰু শিক্ষক হ'বলৈ গৈ আছে, এইখিনি কথা আপোনালোকে নিজৰ বিবেচনাৰ অধীনত ৰাখিব বুলি আশা ৰাখিছোঁ। আৰু এটা কথা, আজিকালি বহুত মানুহে অসমত যিটো গুৱাহাটী ইউনিভাৰ্চিটি বা কটন ইউনিভাৰ্চিটি বা তেজপুৰ বিশ্ববিদ্যালয়ত বা ইউনিভাৰ্চিটিত বা ইফালে মেঘালয় নেহুত চান্স নাপায়, তেতিয়া কি কৰে, ৱেষ্ট বেংগল বা মধ্যপ্ৰদেশ, দিল্লী ইউনিভাৰ্চিটি, JNU এইবিলাকত গৈ মাষ্টাৰ ডিগ্ৰী বা MA, তাৰপিছত BEd, তাৰপিছত PhD এই ডিগ্ৰীবিলাক কৰে। সেইবিলাক কেতিয়াও ইনভেলিড নহয়, কাৰণ দেশৰ এটা সংবিধান থাকে, সংবিধানৰ অধীনতে সেই ইউনিভাৰ্চিটিবিলাক বনোৱা হৈছে। য'তে পাৰে সেই ইউনিভাৰ্চিটিত গৈ তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰিছে বা PhD কৰিছে, সেইবিলাক কেতিয়াও ইনভেলিড নহয়। কিন্তু কোনোবাই বক্ৰ পথেৰে কৰিছে, এইটো ইনভেলিড হ'বই। ধন্যবাদ।